গায়ত্ৰী সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুৱঃস্বঃ তৎসবিতু বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো যো ন প্ৰচোদয়াৎ। আজিৰ কাহিনী পিতৃ-মাতৃয়েই আমাৰ প্ৰকৃত বন্ধু। অৰুণেশে ৰাস্তাত খোজকাঢ়ি আছিল। তেওঁ ভোক অনুভৱ কৰিছিল, কিন্তু তেওঁৰ হাতত মাত্ৰ যৎকিঞ্চিত পইচা বাকী আছে। তেওঁ চাহৰ দোকানলৈ গ'ল। দুখন বিস্কুট আৰু চাহৰ সৈতে তেওঁ খালে। তেওঁ ভাবিবলৈ ধৰিলে, কিমান মূৰ্খ মই। মা দেউতাক নোকোৱাকৈ ঘৰৰ পৰা ওলাই আহি এই গাঁওখন পালোহি। তেওঁৰ পুৰণি কাহিনী এটা মনত আহিল। এদিনৰ কথা। দেউতাৰ অত্যন্ত খং উঠিছিল। অৰুণেশৰ বন্ধুৰ সন্মুখতে তেওঁক গালি গালাজ কৰি কৈছিল, অৰুণেশ, পৰীক্ষা পালেহিয়েই, অলপ পঢ়া শুনাটো মন দে, নহ'লে পৰীক্ষাত ফেইল হ'বি। অৰুণেশে মনত দুখ পালে, কিন্তু তথাপিও পঢ়াত মন নবহুৱালে আৰু ফলত পৰীক্ষাত উত্তীৰ্ণ নহ'ল। তেওঁ ভাবিলে, এতিয়া ঘৰলৈ উভতি গ'লে দেউতাৰ গালি খাব লাগিব। সেইকাৰণে বন্ধুৰ পৰা অলপ টকা ধাৰলৈ লৈ ওচৰৰে অন্য এখন গাঁও পালেহি। তেওঁ ভাবিলে, 2-3 দিনৰ পাছত দেউতাৰ খং শান্ত হ'লে ঘৰলৈ উভতি যাম। কিন্তু এতিয়া তেওঁৰ মনত দুখ। চাহ খাই উঠি তেওঁ দেখিলে সন্মুখত এটা লাইব্ৰেৰী আছে। তেওঁ লাইব্ৰেৰীলৈ গৈ 2-এখন কিতাপ উলিয়াই পঢ়িবলৈ ল'লে। তাৰ পাছতেই তেওঁৰ এখন বাতৰি কাকতত চকু পৰিল, য'ত এটা বিজ্ঞাপনত লিখা আছিল, অৰুণেশ নামৰ এজন ল'ৰা ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। কোনোবাই সন্ধান পালে নিম্নলিখিত ঠিকনাত অনুগ্ৰহ কৰি সূচনা দিয়ে যেন। আৰু লগতে দেউতাকৰ এটা অনুৰোধ, মৰমৰ অনুৰেশ, তুমি য'তেই আছা তৎক্ষণাৎ ঘৰলৈ ঘূৰি আহা। ইয়াত সকলো তোমাৰ চিন্তাত ব্যাকুল হৈ আছে। অৰুণেশৰ শোকে খুন্দা মাৰি ধৰিলে। তেওঁ মাথো চিন্তা কৰিলে, কিমান মূৰ্খ তেওঁ। যি পিতৃ-মাতৃয়ে তেওঁক জন্ম দিলে, তেওঁক ডাঙৰ দীঘল কৰিলে, আৰু যিসকল তেওঁৰ সবাতোকৈ শুভচিন্তক, যি তেওঁৰ সকলোতকৈ ডাঙৰ বন্ধু, তেওঁলোককে শত্ৰুক জ্ঞান কৰিলে আৰু ঘৰ এৰি গুচি আহিল। ঘৰলৈ ঘূৰি যাবলৈ তেওঁৰ মন উত্ৰাৱল হৈ পৰিল। তৎক্ষণাৎ তেওঁ ষ্টেচন পালেগৈ, টিকেট সংগ্ৰহ কৰিলে আৰু ট্ৰেইন অহাৰ লগে লগে ট্ৰেইনত উঠি যাবলৈ ওলাল। ঘৰ পাই মাক দেউতাকৰ ক্ষমা প্ৰাৰ্থনা কৰি ক'লে, মোৰ ভুল হৈ গৈছিল। আপোনালোকেই মোৰ সবাতোকৈ ডাঙৰ শুভচিন্তক। মই আপোনালোকক মোৰ শত্ৰু বুলি ভাবিলোঁ। কিন্তু আজিৰ পৰা আপোনালোকে যি ক'ব তাকে মানিম আৰু মোৰ জীৱনত আগুৱাই যাম। সেইদিনাৰ পৰাই অৰুণেশে বন্ধুত্বৰ পৰিভাষা বদলালে। তেওঁ ভাবিলে, সেইজনেই প্ৰকৃত বন্ধু, যিজন মোৰ শুভাকাংক্ষী। যিজনে মোৰ লোকচান কৰে সেইজন মোৰ বন্ধুৰ যোগ্য নহয়। যিজনে পঢ়া শুনাত সহায় কৰে তেওঁহে প্ৰকৃত বন্ধু। প্ৰথমে শিক্ষকৰ পৰা তেওঁ দূৰত আছিল। আজিকালি শিক্ষকৰ কাষে কাষে থাকিবলৈ ল'লে, কাৰণ তেওঁ ভাবিলে যে শিক্ষকসকল আমাৰ সকলোতকৈ শ্ৰেষ্ঠ শুভচিন্তক। কাৰণ শিক্ষকে আমাক আগবাঢ়ি যোৱাৰ পথ দেখুৱায়। তেওঁ পঢ়া শুনাৰ প্ৰতিও প্ৰবল ধাউতি হ'ল। তেওঁ সাহসক নিজৰ বন্ধু হিচাপে ল'লে। তেওঁ সকলোৰে লগত শিষ্টতাৰে কথা পাতে। তেওঁ যেতিয়াৰ পৰা বন্ধুত্বৰ পৰিভাষা সলনি কৰিলে, তেতিয়াৰ পৰাই জীৱনত আগবাঢ়ি গ'ল।
সেইকাৰণে ভাইটি ভনীটিহঁত তোমালোকে মন কৰিছানে, যিসকলক তেওঁ শত্ৰুক জ্ঞান কৰিছিল তেওঁলোকক বন্ধু জ্ঞান কৰিবলৈ ল'লে। কাৰণ তেওঁলোকে কৈছিল, আগবাঢ়ি যোৱাৰ বাবে সোনকালে উঠি পঢ়িব লাগিব। আৰু যেতিয়া কোনো ব্যক্তিয়ে পৰামৰ্শ দিয়ে, বুজায়, কেতিয়াবা আমি সেইসকলক শত্ৰু বুলি ভাবোঁ। কিন্তু আমি এই কথা কেতিয়াও নাভাবোঁ সেই ব্যক্তিগৰাকীয়ে আমাক সোনকালে শুই উঠি পঢ়াৰ কথা কয়। ইয়াত লাভ কাৰ হয়, কোৱাজনৰ নে শুনোতাজনৰ? যিদৰে অৰুণেশে বন্ধুত্বৰ অৰ্থ সলনি কৰিলে, সেইদৰে তুমি আৰু ময়ো যদি প্ৰকৃত বন্ধুক চিনি পাওঁ, তেতিয়াহ'লে আমিও জীৱনত আগবাঢ়ি যাব পাৰিম। সৎবাক্য। যিদৰে ধূলি মাকতি বতাহৰ লগত আকাশ পায়গৈ আৰু পানীৰ লগত আহি তলত বোকাৰ লগত মিলি যায়, সেইদৰে ভাল বন্ধুৰ লগত উন্নতি আৰু বেয়া বন্ধুৰ লগত অধোন্নতি হয়। ধন্যবাদ। বন্ধু নাজানো মই